তো হেল্ল' গাইছ ৱেলকাম মাই ইউটিউব চেনেল। তো আজি মই আহিছোঁ গণেশ মন্দিৰ চাব। চ' মই 3 বছৰমান হৈছিল চাগে তাতে আহিছিলোঁ। চ' বহুত দিন অহা নাছিলোঁ ন, তাৰ কাৰণে আজি আহিলোঁ চাব। চ' অহাৰ কাৰণে এটা ব্লগ বনালোঁ। চ' আপোনালোকেও চাই থাকক, এনে সৰুকৈ ব্লগ হ'ব এইটো। চ' চাওক আপোনালোকেও কেনেকুৱা ব্লগ, কেনেকুৱা কি। চ' এইটো ব্লগ ইমান ঠিক নহ'ব পাৰে, তেতিয়াও আপোনালোকে চাওক। আৰু এটা কথা গাইছ, মোক অতি সোনকালে মৰম চেনেহ কৰি 500 ছাবস্ক্ৰাইব গাইছ। অতি সোনকালে মৰম চেনেহ কৰি মোক 500 ছাবস্ক্ৰাইবটো বাঢ়াই দিয়া গাইছ। কেনেকা লাগিছে গাইছ ভিউটো চাই? আল্টিমেট ভিউ নে? আৰু এতিয়া আমাৰ ব্ৰ বহি আছে। এইটো বহুত ভাগৰত বহি আছে। তো আমি এতিয়া আছোঁ গণেশ মন্দিৰ বুলি কোৱা হয় এইখিনি। চ' আমি ওপৰত যোৱা নাই, চ' আমি তলতে আছোঁ। চ' অলপ পিছত ওপৰত যাম। তো গাইছ এটা কথা কওঁ, মানে মোৰ ছাবস্ক্ৰাইবটো দৰকাৰী হৈ আছে। চ' গাইছ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি মোক 500 ছাবস্ক্ৰাইবাৰ বাঢ়াই দিয়ক। চ' কি ক'ম, মানে ছাবস্ক্ৰাইবটো লাগে, মানে ছাবস্ক্ৰাইবটো বাঢ়াই দিয়ক যদি পাৰে আপোনালোকে। তো ভিডিঅ'টো চাই কিনে শ্বেয়াৰ কৰি কিনে তো কি ক'ম, বাঢ়াই দিয়ক। চ' এতিয়া ওপৰত যাই আছোঁ। চ' মন্দিৰটো চাব যাই আছোঁ ওপৰত। চ' মন্দিৰটো চোৱাৰ আগতে ইয়াতে কিবা লিখা আছে, চ' চাই লোৱা আপোনালোকে। মই বাৰু পঢ়ি নুশুনাও, চ' পঢ়িলে আপোনালোকে। চ' এতিয়া বলক আগলৈ যাওঁ। চ' গাইছ অতি সোনকালে আপোনালোকে মোক মৰম চেনেহ কৰি 500 ছাবস্ক্ৰাইবটো আমাৰ বাঢ়াই দিয়ক। তলতো এটা সৰুকে মন্দিৰ আছে। চ' সেই মন্দিৰটোৰ নামটো নাজানো বাৰু। চ' ওপৰৰ পৰাই দেখাইছোঁ। চ' তলত আৰু নাযাওঁ। চ' ওপৰৰ পৰা একবাৰ ভিউটো চাই লোৱাচোন, কিমান মানে মজা লাগে। চ' গাইছ এইটো কি মন্দিৰ চাওকচোন। মই এবাৰ জুম কৰি দেখাইছোঁ। এইটো যে দেখা পাইছা। চ' কোনোবাই যদি জানা চ' মোক কমেণ্ট কৰি জনাওকচোন। চ' মই নাজানো বাৰু। দৰংগিৰি গণেশ মন্দিৰত ইফালে কি মন্দিৰ আছে আৰু এটা? চ' দৰংগিৰি গণেশ মন্দিৰটো এইটোৱে। চ' কোনোবাই যদি আহিব খোজা চ' আহিব পাৰা। এইটো ৰাস্তা দিকৈ আহিব লাগে, মানে দৰংগিৰি অলপ আগদি ৰাস্তা এটা আছে সৰুকৈ। চ' এতিয়া আহিব পাৰে। চ' ভিউটো চাই কেনে কেনেকুৱা লাগিছে, মজা না? এইটো বোলে জাপিয়াব খুজি আছে। জাপিয়াটো একবাৰ কেনেকুৱা লাগে। চ' মোক কিন্তু মজা লাগিছে ভিউটো, মজা পুৰা। আমাৰ বুঢ়ৰ বোলে গাৰ্লফ্ৰেণ্ড নাই, চ' ইয়াক বোলে গাৰ্লফ্ৰেণ্ড লাগে, চাই দিবি এটামান, নহ'লে বোলে জাপিয়াই কিনে মৰিব আৰু ইয়াৰ পৰা বুঢ়ৰ পৰা। এতিয়া আমাৰ গণেশ বাবাকে চাব যাওঁ ৰ। তো এতিয়া ভিতৰত আহিছোঁ মানে। চ' ভিতৰতচোন আন্ধাৰ কিছু দেখা নাপায়। চ' চাওক গণেশ বাবাটোক। চ' ভিতৰত এটাই মন্দিৰ আছে। চ' আহকচোন ইফালে যাওঁ, পাৰে নে নৰে চাব। পাৰে সিফালে। এইদি আহিলোঁ। চ' মজা লাগিছে তো এতিয়া আহি, মানে কি ক'ম, বঢ়িয়া লাগিছে। কিবা এটা ফ্ৰেছ লাগিছে মানে গাটো, কিবা আহি কিনে খোলা টাইপৰ মানে। চ' একদম খোলা মানে এইটো চেল্ফি উঠি আছে, পুৰা চেল্ফি উঠাত বেষ্ট। মানে কিবা এটা ভাল লাগিছে আৰু ইয়াত আহি মানে। ভিউটো বাকী একো নকওঁ, কিন্তু ভিউটো চাই কিন্তু মজা লাগিছে কিন্তু দেই। ভিউটো চাই কেনে পুৰা আল্টিমেট লাগিছে, আল্টিমেট ভিউ। চ' এইটোৱে আছিল সৰু সুৰা এটা।
এটা মানে পুখুৰী আছে চ' এই পুখুৰীতে হ'ল চাগে 2 বছৰমান হ'ল না 2-3 বছৰমান হ'ল কৈজন মুছলিম 2জন না কয় দুজন 2জন মানে মানে এতিয়া মন্দিৰ ন তাৰ কাৰণে কি গাও ধুব গৈছিল না ভৰি ধুব গৈছিল তাতে নামি কিনে আৰু মানে উঠিবই নোৱাৰিলে তাতে দৌ আছে তাতে মানে তাহাব সাঁতুৰিব জানে নে নাজানে চ' তাতে মানে মাৰা গৈছে 2জন আছিল চ' মন্দিৰটো এইটোৱে চ' এইটোৱে নামিলে মানে উঠিব নোৱাৰে মানে চ' মানে আৰু এতিয়া যাওঁ আৰু ঘৰত চ' আজি এদিনতে মানে 2টা ভিডিঅ' শ্বুট কৰিলোঁ একে চলা একে চলাই একে পেন মানে এদিনতে ন তাৰ কাৰণে এনেকুৱা হৈছে চ' ই বলো এটা আছে কৈছিল এটা আছে বুনবাসীত শ্বুট কৰিছোঁ বুনবাসীত আৰু এটা আজি গণেশ মন্দিৰত শ্বুট কৰিলোঁ চ' এদিনতে 2টা শ্বুট কৰিলোঁ চ' এদিনতে নিদিওঁ ভিডিঅ'কেইটা এদিনকৈ দিম চ' মোৰ ভিডিঅ'কেইটা চব টাইম মৰ্ণিঙতে পাব চ' এতিয়া বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ গাইজ আৰু আগৰ ভিডিঅ'কেইটা চাই কেনে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদিহে ভাল লাগিছে তো লাইকটো কৰিছে চাগে আৰু চেনেলত যদি নতুনকৈ আছে এইটোতো বাৰে বাৰে নকওঁৱে ছাবস্ক্ৰাইব কৰি ল'ব লাগে চ' এতিয়া আৰু কি ক'ম এতিয়া ঘৰত যাই আছোঁ তো মানে ময়ো মানে কিছুমান মোৰ কথা কোৱাত ভুল হ'ব পাৰে চ' মই ভিডিঅ' শ্বুট কৰাটো ভুল হ'ব পাৰে মানে মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ তো চ' মই ইমানখিনি নাজানো কেনেকুৱা কি নিয়ম নীতিবোৰ চ' যদি মোৰ কিছুমান ভুল হয় চ' মোক কমেণ্টত মানে শুধৰাই দিব আৰু সিনিয়ে কি ক'ম মানে তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবটোতো কৰিয়ে দিব এইটো বাৰে বাৰে নকওঁ তো এইটো এটা মন্দিৰ আছে তো এদি যাব লাগে এটা সৰুকৈ মন্দিৰ আছে চ' তাত নাযাওঁ আৰু আমাৰ দেৰি হৈছে চ' এতিয়া ঘৰত যাব লাগে তো বাই বাই গাইজ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে তো বাই বাই